যা বুলি কৈছো না অলপ আগতে পদ্মাৰ ঘৰত কোনোবা মানুহ এটা সোমাইছে মোৰ মতে সি অধীৰথী হয় তই তেনেহ'লে ইয়াত কি কৰি আছ নেযাওঁ কেলে মোৰ মোবাইলটোত চাৰ্জ শেষ হ'ল আৰে তোৰ মোবাইলটো নিবলৈ আহিছো ৰেকৰ্ডিং কৰিব লাগিব নহয় মোবাইল কি কথা এটা গম পাইছনে নাই যোৱাকালি অধীৰত আহি গুণগুণহঁতৰ ঘৰত সোমাই আছিল নহয় কথাটো বেয়া হ'ল নহয় তাকেইতো চাওকচোন সমাজে সিহঁতক এঘৰীয়া কৰাৰ পিছত সেই অধীৰতে গৈ